খৈৰাবাৰীত উদয়াচল ফাউণ্ডেশ্যনৰ উদ্যোগত 5 দিনীয়া বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠান উদ্বোধন। ওদালগুৰি খৈৰাবাৰীত আজি উদয়াচল ফাউণ্ডেশ্যন গ্ৰুপৰ সঞ্চালক মাইহুৰছা বড়োৰ নেতৃত্বত আৰু গুৱাহাটী GNRC হস্পিটেলৰ সহযোগত 5 দিনীয়া বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ উদ্বোধন। উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা GNRC হস্পিটেলৰ 6 গৰাকী অভিজ্ঞতা সম্পন্ন চিকিৎসকে চিকিৎসা সেৱা প্ৰদান কৰে। ওদালগুৰি জিলা স্বাস্থ্য বিভাগৰ সহযোগত আৰু উদয়ন ফাউণ্ডেশ্যনে আয়োজন কৰা GNRC হস্পিটেলৰ অভিজ্ঞতা সম্পন্ন চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা প্ৰদান কৰা অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। বন্তি প্ৰজ্বলন কৰে ওদালগুৰি জিলা স্বাস্থ্য বিভাগৰ সঞ্চালক ডক্টৰ কুমুদ চন্দ্ৰ দাসে। অন্যহাতে আজি প্ৰথম দিনৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষাত প্ৰায় 500 গৰাকী ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰে। লগতে পৰৱৰ্তী সময়ত শ্যামাবাৰী, ঝাৰগাঁও, কুহিয়াৰকুছি আৰু মহিলাপাৰা গুডি পঢ়াইশালী প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সেৱা প্ৰদান কৰি অনুষ্ঠানৰ সামৰণি পৰিব বুলি সংবাদ মাধ্যমক অৱগত কৰে। উক্ত অনুষ্ঠানত খৈৰাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী অধ্যাপক সোণেশ্বৰ বড়ো, বিশাল টাপ্পু, তৰুণ চন্দ্ৰ বড়ো, বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নামখলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট। আমাৰ স্থানীয় মহিষা বড়ো ডাঙৰীয়া লগতে মঞ্চত থকা মোৰ সহযোগী বাচিল লক্ষ্মী ডাঙৰীয়া লগতে ইয়াত উপস্থিত থকা এই যিখন আজি আমি যিটো এইখন অনুষ্ঠানত আমি বহি আগতে এখন মিটিং আৰম্ভ কৰি লৈ লৈছোঁ বা হেল্থ চেকআপ কৰি লৈছোঁ। তাৰে মূল বিষয়ববীয়া ছাৰ সোণেশ্বৰ বড়ো ডাঙৰীয়া ছাৰ, লগতে প্ৰাক্তন আমাৰ ৰিটায়াৰ্ড ছাৰ তৰুণ বড়ো ডাঙৰীয়া, যিদিকে আমাৰ মহিষাৰ দেউতা, আৰু ইয়াত উপস্থিত থকা আমাৰ সকলো সন্মানীয় পুৰুষ মহিলাসকল, বাই ভনী, সৰুৰ যদি কণ মহিলাসকল আছে, সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।